এখন ভালকৈ পঢ়ি চাওঁ আমাৰ কোম্পানীৰ লগত ৰাজৰ কোৰ্ট এগ্ৰিমেণ্ট পেপাৰ ইয়াৰ স্পষ্ট কৰি লিখা আছে যে এই পেপাৰখনত চাইন কৰাৰ পাছত ৰাজ আজীৱন আমাৰ কোম্পানীৰ বহতীয়া হৈ থাকিব 10 লাখ টকাৰ পৰিশ্ৰমিক আমাৰ নিৰ্দেশত উদ্ভাৱন কৰিব লাগিব তাৰ ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা লাগিব কেৱল আমাৰ অসম্ভৱ এই এগ্ৰিমেণ্ট মই কেতিয়াও নামানো তলত ৰাজৰ চহীও আছে And for your kind information, এই মহাশয়ৰ কথা মতে ৰাজে ইয়াত চহী কৰিছে বিপুল তুমি আপুনি মোক মাফ কৰি দিব খুৰাদেউ মাফ কৰি দিব এতিয়া যদি ৰাজে এই এগ্ৰিমেণ্টখন নাকচ কৰে তেতিয়াহ'লে তাক জেলত সোমোৱাই থ'বলৈ মোৰ বৰ বেছি টাইম নালাগে বৰ বেছি দিন নহয় খুব বেছি 5 বছৰ বা 8 বছৰ জেল হ'ব মোৰ ল'ৰা জেললৈ যাব নোৱাৰে এইখন মই এতিয়াই কেৱল পালিছে কি দুই লগাই দিওঁ এখনতো ডুপ্লিকেট অৰিজিনেল কপিটো মোৰ চেম্বাৰত আছে এতিয়া আপোনালোকে কওক ৰাজক জেলৰ ভাত খাবলৈ নিব নে মোৰ ভণ্টিৰ লগত বিয়াখন পতাৰ ৰাস্তাটো ক্লিয়াৰ কৰি দিব আপোনালোকৰ একো চক্ৰান্তক মই কেতিয়াও সফল হ'বলৈ নিদিওঁ মই মোৰ